দোস্ত ৱেলকাম টু মাই এছ জে আছাম। ৰাতিপুৱা আহিলোঁ দাংবডি ছিঙিবলৈ। এইফালে লগত আছে মন্ত্ৰী আৰু দাংবডি ছিঙিম। দাংবডি গছবিলাক তেতিয়াতে দেখা চাগে আপোনালোকে। গছবিলাক মৰহি গ'ল আৰু যাব হ'লগৈ, খাই বৈ আজৰি হ'লোঁ। তাৰপৰা এইফালে ভেন্দি। আজি ব'লক ভাল কথা এটা ক'ম আপোনালোকক। এইফালে যে তিয়ঁহ যে দিছিলোঁ যে, তিয়ঁহ পূৰা চেচেলা পূৰা দিলে আৰু এদাই হৈ থাকিলে। এইবিলাক খালোঁ কৰিলোঁ, ৰাইজেও খালে, লগতে ময়ো খালোঁ। তাৰপৰা ইফালে আছেগৈ তিয়ঁহ, 2-1 লাগি আছে, গছটো মৰহি গৈছে। তিয়ঁহ খেতি কৰিলে এটা কথা মন কৰিব লাগে। এতিয়া মই যি দেখিলোঁ, পানী য'ত জমা হয় ত'ত তিয়ঁহ খেতি নহয়। মেইন কাহিনীটো মোৰ পূৰা পানী আছিলে, সেইকাৰণে তিয়ঁহটো সোনকালে গছটো মৰহি যায়। এতিয়া তিয়ঁহ খেতি যদি কৰে একদম মনত ৰাখিব, পানীত পৰি থকা জেগাত তিয়ঁহ কেতিয়াও নহয়। হয় মানে সোনকালে হেৰি হৈ যায়, গছটো মৰহি যায়, মৰি যায়। আৰু ভেন্দি লাগিছে, ভেন্দি কৰোঁতে এটা কথা মন কৰিব, ভেন্দি গছত বেছি সাৰ জাবৰ পৰিলে ভেন্দি কেতিয়াও নালাগে। মই আগফালে 1 বিঘামান ভেন্দি কৰিছিলোঁ। মোৰ বিলাহী খেতি কৰা গোবৰ, তাত সকলো সাৰ দিয়া আছিলে। তাৰপৰা কিন্তু তাত যেতিয়া দিলোঁ, গছজোপা বহুত ডাঙৰ হ'ল, পাতো বিৰাট ডবল হ'ল, কিন্তু ভেন্দি নালাগিলে। ফুলো ফুলে কিন্তু ভেন্দি নালাগে। সেইকাৰণে কৰিব, সাৰ কম দিব আৰু পুলিটো উঠি আহোঁতে DAP কেইটামান দি দিব, লাগিবই আৰু। বডিটো ছিঙি হৈ গ'ল, এতিয়া মানে এংপাতিটো ছিঙি হৈ গ'ল আৰু এতিয়া মানে এই পাতটো লাগিবতো, কিহৰ কাৰণে লাগিব একোৱেই গম নাপায়। তো মানে মই পকৰি বনাম। পুৰা পকৰি বনিব আৰু পুৰা কোমলীয়াটো লৈ ল'ম আৰু পিচি দিম আৰু মিক্সাৰ দি দিম আৰু
জলকীয়া দি দিম, পিঁয়াজ দি দিম, কি কয় এইটো পাহৰি গৈছোঁ, ধনিয়া বম্মা ধনিয়া দি দিম। তাহলে কি হয়। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একেবাৰে নাপাহৰিব। ধন্যবাদ।